আজি আমি আলোচনা কৰিম গ্ৰেড 3 আৰু 4 আসাম পুলিচৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ। আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? প্ৰথমটো হ'ল টাইটেনিয়াম, জ্যানন, ৰেডিয়াম আৰু প্লুটনিয়াম। আমাৰ এনসাৰটো হ'ব প্লুটনিয়াম। দ্বিতীয়টো কোৱেশ্চন হ'ল ভিটামিন চিৰ আন এটা নাম কি? অক্সালিক এচিড, নাইট্ৰিক এচিড, এছাৰিবিক এচিড আৰু চাইট্ৰিক এচিড। এইটোৰ এনসাৰ হ'ব এছাৰিবিক এচিড। আমাৰ তৃতীয়টো কোৱেশ্চনৰ এনসাৰ হ'ল পঞ্জাৱৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? প্ৰথমটো হ'ল নানক, অৰ্জুন দেৱ, টেগ বাহাদুৰ আৰু গুৰু গোবিন্দ সিংহ। এইটোৰ এনসাৰ হ'ব নানক। 4 নম্বৰটো হ'ল তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? প্ৰথমটো হ'ল কলৰাডো মালভূমি, পামিৰ মালভূমি, পাটাগনিয়া মালভূমি, পটোৱাৰ মালভূমি। আমাৰ এইটোৰ এনসাৰ হ'ব পামিৰ মালভূমি। 5 নম্বৰ হ'ল কোনখন ৰাজ্য চৰকাৰে গীতত অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে? প্ৰথমটো হ'ল বিহাৰ, উত্তৰাখণ্ড, অসম আৰু পঞ্জাৱ। এইটো হ'ব আমাৰ পঞ্জাৱ। 6 নম্বৰ আছে পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰংটো কি? ব্লু, গ্ৰীণ, য়েলো এণ্ড ৰেড। এইটো হ'ব আমাৰ গ্ৰীণ। আমাৰ 7 নম্বৰটো আছে IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠিত হৈছিল? এইটো হ'ব আমাৰ 1992, 1994, 1996, 1998। এইটো হ'ব আমাৰ 1994। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? প্ৰথমটো হ'ল কস্তুৰবা গান্ধী, সৰোজিনী নাইডু, এনি বেচাণ্ট, অৰুণা আলী। এইটো হ'ব আমাৰ এনি বেচাণ্ট। এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু ফিলিপাইনছ। এইটো হ'ব আমাৰ ফিলিপাইনছ।